আজি বনালোঁ গাজৰ, বন্ধাকবি, দাংবডি, মূলা, আলু এনেকৈ মিক্স কৰি মই লাবৰা ভাজি বনাবলৈ ৰেডি কৰি লৈছোঁ। পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু, আদা থেতালি লৈছোঁ। লগতে কেৰাহী পাতি তেল ঢালি ল'লোঁ। তাতে মই পাঁচফোৰণ আৰু শুকান জলকীয়া কেইটামান দি দিছোঁ। লাবৰা ভাজি বনাবলৈ হ'লে পাঁচফোৰণ আৰু শুকান জলকীয়া দিলে বহুত ধুনীয়া চেণ্ট আহে। এয়া মোৰ ৰঙা হৈয়ে গ'ল পিঁয়াজ। ইয়াতে মই চব্জিখিনি ঢালি দিছোঁ। চব মিছল চব্জি এনেকৈ বনাই খাই খুব ভাল লাগে। এয়া মোৰ চব্জি ভজা হৈ গ'ল। জোখ অনুযায়ী মই হালধি, নিমখ দি দিছোঁ। ইয়াতে মই একো ঢলা নাই, খালি মই অকণ পাঁচফোৰণ আৰু শুকান জলকীয়া ঢালিছোঁ। লগতে নহৰু, আদা, পিঁয়াজ ঢালিছোঁ। এয়া মোৰ ধুনীয়াকৈ ভজা হৈ গৈছে। জুইতে বনাইছোঁ ধুনীয়াকৈ, খাবলৈ খুব ধুনীয়া লাগে। জুইৰ সোৱাদটোতো বহুতেই ধুনীয়া লাগে। এনেকৈ মই গাপত সিজাবলৈ পানী অকণমান ধুনীয়াকৈ ঢালি লৈছোঁ। ঢালি পেলাই আকৌ মই লৰাই লৈছোঁ, ঢাকনা মাৰি দিছোঁ। এইফালে মই কেঁচা জলকীয়া আৰু বেঙেনা টেঙাত দি থৈছোঁ। বেঙেনা পিটিকা কৰিম, কেঁচা জলকীয়া পুৰি লৈছোঁ ধুনীয়াকৈ। এইফালে মোৰ ভজা হৈয়ে গৈছে ধুনীয়াকৈ। এনেকৈ বাৰু আপোনালোকে চব মিছল কৰি লাবৰা ভাজি খাই চাবচোন, কিমান ধুনীয়া লাগে। মই হ'লে এনেকৈ চব মিছল কৰি খাই খুব ভাল পাওঁ। এইফালে মোৰ জলকীয়া আৰু বেঙেনা পূৰা ৰেডি হৈ গ'ল। এইফালে মই পিটিকা কৰি ল'লোঁ। এইফালে মোৰ লাবৰা ভাজি ৰেডি হৈ গ'ল। লগতে আজি কচু অকণমান বনাইছিলোঁ। কচু পিটিকা, চাটনি, বেঙেনা পিটিকা আৰু এইফালে পিঁয়াজ এটুকুৰা ৰেডি কৰি ল'লোঁ। আজি মোৰ থালখন কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ।